তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তাৰমানে আজি পুৰা ৰাতিপুৱাই পুৱাই মানে দেখি না ঘৰৰ টাইম কেইটা উঠছি 4:16। তো মানে আমি এতিয়া যাব পাৰিছোঁ বলবম, মানে আমাৰ বাক্সা ডিষ্ট্ৰিক্টতে আছে মইনা পুখুৰী বোলাৰ এটা শিৱ মন্দিৰ আছে। তো আমি এতিয়া গোটাই মাহ তাকে আছোঁ। গোটাই মাহ মানে মোৰ লগত ভাইটি আছে। তো আগত আৰু মানুহগিলা বহুত মানুহ আছে। তো বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক, কোনি কোনি যে চব দেখিছোঁ। তো এতিয়া বলক আমি চব এই বাখান চব একেলগে যাম। তো এতিয়া বলক। তো পৰেশ লগ পালোঁ। পৰেশ যো এক দেখিছোঁ মই যা অলৰেডি পঢ় হ'লে আৰু আমাৰ আকৌ এইগিলা বাইকগিলা যাই আছে গাইজ। এতিয়া মানে কি অলপ সোনকালে যাব লাগিছিল, আমি দেৰি হ'লে এতিয়া হৈছিল। তো যি কি হওক এতিয়া আমি যাই আছোঁ। তো গাইকে বুঢ়িয়াকৈ তাতে লগ পাইছোঁ গাই খাই দিলে পামেই আৰু বেছি দূৰ নাই। তো তাৰ একদম ভিউ এটা চাই লওক, কি একদম মজা ভিউ। গাইজ ফাইনেলি আমি লোকেশ্যন আহিলোঁ, তাত পুৰা গাড়ী। তো ইমান মানুহ পুৰা ৰাতিটো পোহৰ কৰি দিছে, ৰাখি থাকিছোঁ মানুহে। এখন আছে মেইন গেট, নতুনকৈ বনাই আছে। তো আমি এতিয়া তলৰ পৰা ওপৰত যাব লাগিব, মন্দিৰটো বহুত ওপৰত আছে। তো এইগিলা মানুহ দেখি না আহি আছে। তো মানে কি আমি ৰাতি আহিব নোৱাৰিলোঁ, সেইকাৰণে ৰাতিপুৱা আহিলোঁ। তো আজি শাওনৰ 3 নম্বৰটো সোমবাৰ হয়, সেইকাৰণে আহিলোঁ। এন্দেও হৈছে বাকী পিছত সেই মাখান আহি আছে। বাকী যি কি নওক বলকচোন। আমি 10 মিনিটমান পাহাৰত উঠি আহিলোঁ। তো এতিয়া চেৰি পোৱাই নাই, এতিয়া চেৰি এবাৰ বহুত বাকী আছে। দেখছি না গাইছ কি ৱাল বান্ধি দিছে এইগিলা চাইডত, মানে কষ্ট হইলো ভাল লাগছে। কিন্তু গাইছ চেৰি পালোঁ, দেখছি না পুৰা ওপৰলৈ যাব লাগিব। কৌশিক কেইটামান চেৰি বগালো তুমি জানা না? 120টা মান হ'ব বুলি শুনিছোঁ। 120টা হ'ব বুলি শুনিছোঁ। তেতিয়াহ'লে বেছি কষ্ট নহয়, তথাপিতো কষ্ট হ'ব লাগে হ'লেই আপদ উঠবা লগা হৈছে। তো বাকী দেখি এনেকৈ যাব লাগিব। তো যাই আছোঁ পুৰা মেইন মন্দিৰলৈকে। তো বাকী তাতে দেখিছোঁ এই বৈদ্য ভাগাৰ লাগিল। তলতে বহি ল'ম ৰ'ব। কৈছি হা বহি হা বৈদ্য ভাল লাগছে। আৰু এই তাকালৈকে যাব লাগিছে না খাই দিলে আহি পালোঁ সেইটোৱে মন্দিৰ। তো দেখছি না গাইছ এইগিলা মানে চব পাৰ্ক হৈ গৈছে, এইগিলা চব ভাগি গৈছে। তো মানে আমি এতিয়া অলপমান এনেকৈ যাওঁ। তো দেখি আছোঁ ৰ'ব। তো আমি এতিয়া মন্দিৰলৈ যাই আছোঁ। দেখছি না মন্দিৰটো, সেইটোৱে মন্দিৰ কি ধুনীয়া। মানে মন্দিৰটো অলপমান হালচি বাগে, হালচি না কৰিছ ন হালচি। তো বলকচোন। দেখছি না পুৰা পাহাৰৰ মাজত আছোঁ মই, একদম চব পেলা ভূটান পাহাৰ। তো কি নাজাৰা। আৰু এই একদম তললৈ চাওক, এই কিমান তলত দেখাই নাপায় আকৌ এইগিলা। তো আহি ভাল লাগছে একদম ৰাতিপুৱাই একদম মনটো শান্তি লাগি গৈছে। আৰু আপোনালোকে আৰু এটা আচৰিত বস্তু দেখি আছোঁ ৰ'ব, অলপ টাইম হৈছে ধৰক মই দেখি আছোঁ। তো আপোনালোকে এটা বঢ়িয়া আচৰিত বস্তু দেখাওঁ। তো গাইছ চাওক, এইটো হৈছে পুখুৰী। একদম মানে পাহাৰৰ ওপৰত আছোঁ আমি এতিয়া, পাহাৰৰ ওপৰত পুখুৰী এটা, তাতে আৰু পানী ভৰ্তি। এইটো অকল বাৰিষা বুলি নহয়, এইটো খৰালিতো পানী ভৰ্তি হৈ থাকে। তো মানে ভাবিলে আচৰিতে লাগে আৰু চাওক মাহিৰটো চাওক একদম পুখুৰী এই একদম পাহাৰৰ। তো আমি এতিয়া পাহাৰৰ পৰা উঠি যাই আছোঁ। দেখছি না এই ৰাস্তাৰে উঠি যাইছোঁ। হয় কওক যাবি এই তো ওপৰৰ পৰা আৰু ভিউটো বঢ়িয়াকৈ দেখি আছোঁ ৰ'ব গাইছ। পাহাৰৰ মাজতে এটা সুৰংগ দেখিলোঁ, সুৰংগৰ ভিতৰত এটা মন্দিৰ চাওক। কৃষ্ণ মানে সঁচাই ভাল লাগছে। তো পাহাৰৰ একদম ওপৰলৈ উঠি আহিলোঁ। উঠি ফটো চটো উঠি আছে, ফটো ভাল নাই হা। আৰু দেখিছে এইটো পুখুৰীটো, এইটো পুখুৰীটো। তো মানে তুমি ধুনীয়া এইটো এটা মন্দিৰ এটা আছে এটা। তো চাওক পৰিৱেশ কি ধুনীয়া। তো এতিয়া ওপৰৰ পৰা আহিলোঁ, মানে বহুত ভাগৰো লাগছে। আৰু দেখছি বৰষুণো দিছে, ডগৰি বৰষুণ দিছে। এই দেখা যাব লাগিব দেই ৰুমত। তো মানে ভিডিঅ'টো বেছি লাম্বা নকৰোঁ। আৰু এই মন্দিৰটোত মানে আহি সঁচাকৈ বহুত ভাল লাগে। তো দেখা বিচাৰিলে পুখুৰী চুখুৰী গোটাই আছে আৰু মন্দিৰটোৰো মাহিৰটো আছে। তো যি কি নহওক বাই বাই, নেক্সট ভিডিঅ'ত আৰু লগ পাম। যদি ভিডিঅ' চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গাইছ। বাই বাই।